আমাৰ বড়োসকলৰ যিটো বাথৌ ধৰ্ম ইয়াৰে আজি মংগলবাৰ প্ৰত্যেক মংগলবাৰে আমাৰ বাথৌ শিবিয়াৰী বাথৌ যিসকলে বাথৌ ধৰ্মটো আগৰ পৰাই মানি পেলাই চলি আহিছে কিন্তু আজিৰ দিনত বাথৌ পূজা কৰে প্ৰত্যেক মংগলবাৰে। তো ইয়াকে আজিৰ দিনত আমি যিমান বাথৌ শিবিয়াৰী মানুহ আছে সিহঁতক একেলগে লৈ পেলাই আমি এণ্টায়াৰ BTC অঞ্চলৰ বা ধেমাজি বা বিভিন্ন জিলাৰ পৰা আহি একেলগে আমি শান্তিৰ নামত বা সকলো জাতি জনগোষ্ঠী সম্প্ৰীতি থাকি পেলাই আমি যাতে এই অঞ্চলত শান্তিপূৰ্ণভাৱে আমি কাম কৰি যাব পাৰে সকলো ৰাইজক লৈ সকলো জাতি জনগোষ্ঠীক লৈ সকলো ৰাইজক লৈ ইয়াৰ কাৰণে আমি ডাঙৰকৈ ইয়াত প্ৰত্যেক বাথৌ শিবিয়াৰীসকলক লৈ পেলাই এটা খেৰাই পূজা কৰিছে আৰু এই খেৰাই পূজাটো এনেকুৱা হিষ্টৰিক আমাৰ বড়োসকলৰ মানে ইয়াতে আপোনালোকে গম পায় যে বড়োসকলে বাথৌ পূজাটো কেনেকুৱা কৰে কেনেকুৱা খেৰাই কৰে আৰু এইটো বহুত বছৰৰ পৰা চলি অহা এই আমাৰ বাথৌ বড়োসকলৰ ধৰ্ম বুলি ক'লে বাথৌৱে মেইন। ইয়াৰ পিছত হয়তো কোনোবাই বেলেগ বেলেগ কাৰণত বেলেগ বেলেগ ধৰ্ম লৈছে সেইটো বেলেগ কথা। অৰিজিনেলি বড়োসকলৰ ধৰ্ম বুলি ক'লে বাথৌ পূজা আৰু মই বাথৌ শিবিয়াৰীসকলৰ লগত একেলগে থাকি আজি খেৰাই পূজা যে কৰিব পাইছোঁ মই মনত খুব ভাল লাগিছে আৰু প্ৰত্যেক ৰাতিপুৱা মই মিছা কথা নকওঁ প্ৰত্যেক ডেইলি ৰাতিপুৱা মই উঠি পেলাই মই